Hi guys, welcome to my channel. আজি মই আপোনালোকক এটা গ্লিটাৰ আই মেকআপ লুক শ্বেয়াৰ কৰিছোঁ। সো বলক ভিডিওটো আৰম্ভ কৰোঁ। যেহেতু মোৰ ফেচত বহুত ব্ৰেকআউট হৈ গৈছিলে সেইকাৰণে বহুত স্পট থাকি গ'ল ফেচত। সো সেইখিনি হাইড কৰিবলৈ কালাৰ কাৰেক্টৰ ইউজ কৰিম। সো বলক ফাৰ্ষ্টত মই প্ৰাইমাৰ ইউজ কৰিম। ভালদৰে প্ৰাইমাৰ ইউজ কৰাৰ পাছত মই ডাৰ্ক স্পটখিনি হাইড কৰিবলৈ সুইচ বিউটি কনচিলাৰ পেলেট লৈ তাৰ যিটো অৰেঞ্জ কালাৰ সেই অৰেঞ্জ কালাৰটো মোৰ স্পটখিনিৰ ওপৰত এপ্লাই কৰি লৈছোঁ যাতে স্পটখিনি হাইড হৈ যাওক। দেন মই মোৰ আণ্ডাৰ আইত এপ্লাই কৰি লৈছোঁ। মোৰ ইমান ডাৰ্ক চাৰ্কেল নাই হ'লেও অলপ এপ্লাই কৰি লৈছোঁ। দেন মই ফটো ফ'কাছ ৱেট এণ্ড ৱাইল্ডৰ ফটো ফ'কাছ ফাউণ্ডেশ্যন লৈ মোৰ ফেচ আৰু নেক দুয়োটাতে ভালদৰে এপ্লাই কৰি ল'ম। দেন মই এটা বিউটি ব্লেণ্ডাৰ লৈ ভালদৰে গোটেইখিনি ব্লেণ্ড কৰি দিম। দেন মই সুইচ বিউটি কনচিলাৰ লৈ মোৰ আণ্ডাৰ আইত এপ্লাই কৰি ভালদৰে বিউটি ব্লেণ্ডাৰ দি ব্লেণ্ড কৰি ল'ম। দেন মই এটা কম্পেক্ট পাউডাৰ লৈ গোটেইখিনি ভালদৰে ছেট কৰি ল'ম। দেন মই আইব্ৰ'খিনি মোৰ ফিল কৰিম, ভালদৰে দুটা আইব্ৰ' ফিল কৰি ল'ম। দেন মই এটা স্পুলি লৈ ভালদৰে ব্ৰাছ কৰি ল'ম যাতে তাত কোনো ধৰণৰ প্ৰডাক্ট নাথাকে। দেন সুইচ বিউটিৰ একেটা কনচিলাৰ পেলেট লৈ মোৰ চকুৰ আইলিডত ভালদৰে কনচিলাৰ এপ্লাই কৰি ল'ম। দেন মই কম্পেক্ট পাউডাৰ দি ছেট কৰি ল'ম। দেন মই কালাৰ বৰ্ডৰ আইশ্বেডো পেলেট লৈ তাৰ যিটো লাইট কালাৰ সেইটো লাইট কালাৰ মই চকুৰ আইলিডত চকুৰ ক্ৰিজত এপ্লাই কৰিম। দুয়োটা চকুতে মই ভালদৰে লাইট কালাৰটো এপ্লাই কৰি ল'ম। দেন মই চকুৰ আইলিড মোৰ কাট ক্ৰিজ কৰিম। কনচিলাৰ লৈ মই সুইচ বিউটি কনচিলাৰ লৈ মোৰ চকুৰ আইলিডৰ হাফ লগাই ল'ম যাতে তাত যি কালাৰ এপ্লাই কৰোঁ যাতে ভালদৰে হাইলাইট হৈ থাকক। চ' দুয়োটা চকুতে মই ভালদৰে কাট ক্ৰিজ কৰি ল'ম। দেন একেটা আইশ্বেডো পেলেটৰ পৰা মই ৰেড কালাৰটো লৈ য'ত মই কাট ক্ৰিজ কৰিছোঁ তাত ভালদৰে এপ্লাই কৰি ল'ম দুয়োটা চকুতে। দেন মই এটা বেলেগ আইশ্বেডো পেলেট লৈ তাৰ যিটো ব্লেক কালাৰ সেইটো মই চকুৰ আউটাৰ ভিত এপ্লাই কৰিম। দুটা চকুতে ভালদৰে এপ্লাই কৰি এটা ব্লেণ্ডিং ব্ৰাছেৰে গোটেইখিনি কালাৰ মিলাই দিম। দেন মই ছেম আইশ্বেডো পেলেট লৈ তাৰ যিটো ৰেড কালাৰৰ গ্লিটাৰ সেই গ্লিটাৰটো মই ভালদৰে চকুৰ কাট ক্ৰিজ কৰা জেগাত এপ্লাই কৰি ল'ম। ভালদৰে দুটা চকুতে এপ্লাই কৰি মই গোটেইখিনি কালাৰ ব্লেণ্ড কৰি ল'ম। দেন মই কাজল ওপৰৰ তলৰ দুটাতে লগাই ভালদৰে স্মাচ কৰা ব্ৰাছেৰে ভালদৰে কাজলখিনি স্মাচ কৰি ল'ম। দেন মই ৰেড কালাৰটো লৈ কাজলৰ তলত ভালদৰে স্মাচ কৰি ল'ম। দেন মই গ্লেম 21ৰ ব্লাছাৰ পেলেটটো লৈ তাৰ যিটো পিংক কালাৰ সেইটো মই ব্লাছ এপ্লাই কৰি ল'ম। দেন মই মেকআপ ৰিভেলেশ্যনৰ ব্ৰঞ্জাৰ পেলেটটো লৈ তাত কণ্ট্ৰল কৰা ছেটটো মই ভালদৰে মোৰ ফেচ কণ্ট্ৰল কৰি ল'ম। দেন মই ন'জ কণ্ট্ৰল কৰি ল'ম ভালদৰে। দেন একেটা পেলেটৰে মই হাইলাইটাৰ কালাৰটো মই মোৰ ফেচত হাইলাইট কৰি ল'ম। চ' হাইলাইটাৰ এপ্লাই কৰাৰ পাছত মই মোৰ লিপষ্টিক লগাই ল'ম। দেন মই মোৰ চকুত মাস্কাৰা এপ্লাই কৰিবলৈ পাহৰিয়ে থাকিলোঁ। চ' এতিয়া মই আইলেছখিনি কাৰ্ল কৰি ল'ম। দেন মই মাস্কাৰা এপ্লাই কৰি ল'ম।
মই মাস্কাৰা এপ্লাই কৰাৰ পাছত মই হুডা বিউটি ছেটিং স্প্ৰে লৈ মোৰ ফেচত স্প্ৰে কৰি দিম। দেন মোৰ মেকআপ ইজ কমপ্লিট গাইজ। যদি আজিৰ লুকছটো ভাল লাগিছে দেন প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব যাতে ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। চ' আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই গাইজ।